আর নদীর পৰা এরকম পানী সোমাই গৈ আছে তোমাৰ পানী আৰু গাঁওখনৰ বৰ্তমান এই ডিৰাংমিৰি গাঁওখনৰ নদিহিং নদীৰ পৰা আহি পানী বাঢ়ি এয়াই অৱস্থা হৈ আছে গাঁওখনৰ চাওক গাইজ নমস্কাৰ স্বাগতম জনাইছো সকলোকে গুড মৰ্নিং মোৰ নতুন এটা ব্লগলৈ সো গাইজ আজি ব্লগখন বনোৱাৰ উদ্দেশ্য হৈছে যাতে বেক সাইডে চাব পাৰিছে আপোনালোকে যে বৰষুণ দি আছে পুৰা 3 দিন ধৰি বৰষুণ ধাৰাকাৰ বৰষুণ দিয়াৰ কাৰণে এয়া পানী বাঢ়ি আহি নদী গাঁওখনত সোমাই গৈছে আৰু এইটো দেখিব পাৰে এইফালে চক এখন স্কুল আছিলে এখন গাঁওখনৰ ঠাইডোখৰৰ নাম হৈছে আপোনাৰ ডিৰাংমিৰি লেকাংচাৰপুৰ অৰুণাচল প্ৰদেশৰ নামচাই ডিষ্ট্ৰিক্টখনৰ ভিতৰতে আছে আৰু ইয়াত মানে পানীৰ পৰিমাণ ইমানেই বেছি ইয়াত পুৰা মানে স্কুল ডুবাই দিছে চাব পাৰে আৰু ইয়াতে আগত ইয়াত ক'বলৈ গ'লে এইখন নদী আছিলে পুৰা 1 কিলোমিটাৰ আঁতৰত ইয়াত গৰাখহনীয়া হৈ গৈ এতিয়া ইমান কাকতে পাই গ'ল পুৰা চোতালত পাই গ'ল পানী আৰু নদী এইটো যদি আৰু একডাংমান যদি কানি দিয়ে তো এইটো স্কুল পুৰা গুচি যাব তো সেইকাৰণে মই ইমান ভয়ংকৰ পুৰা বাৰিষা বানপানী আহিছে চৰকাৰক মই অনুৰোধ কৰিছোঁ মোৰ ফালৰ পৰা যাতে এইখন স্কুল প্ৰাইমেৰী স্কুলখনৰ কিবা এটা চৰকাৰে যদি সহায় কৰি চেংচন কৰি দিয়ে তো ভাল পাম নিশ্চয় গাঁৱৰ ৰাইজেও ভাল পাব আৰু চৰকাৰক মই সেইটোৱে অনুৰোধ কৰিছোঁ আৰু লগত ইয়াত আমাৰ হিলৰ স্পাৰ একটা দৰকাৰ ইয়াত হিলৰ স্পাৰ নাই আগত দিছে বেম্বু স্পাৰটো কাম নাই পানী ডাঙৰ হ'লে উপঙি গুচি যায় তো ইয়াত নাই কমেও ডাঙৰ হিলৰ স্পাৰ একটা দিলে এইখন মাটি অকণমান বাচিব বুলি মই ভাবোঁ আৰু গাইজ ভিডিঅ'টো স্কিপ নকৰাকৈ আপুনি সকলোৱে চাই থাকক মই দেখাব চেষ্টা কৰিম পানীৰ ফুট কিমান হৈছে আৰু নদীৰ পৰা এরকম পানী সোমাই গৈ আছে তোমাৰ পানী কষ্ট লাগে ऐसे अदाई का है अच्छा ada और सब এইফালে পুৰা পানী আহি আছে এইফালে স্কুলখনৰ ভিতৰত পানী সোমাই গৈ আছে পুৰা মানে অভাৰ ফ্লাড নদিহিং ৰিভাৰ হয় এখন নদীখনৰ নাম হৈছে আপোনাৰ নদিহিং এইখন মাষ্টাৰ কোৱাৰ্টাৰ হৈছিলে ইয়াত পুৰা অভাৰ ফ্লাড হোৱাৰ কাৰণে ইয়াত গৰাখহনীয়া হৈ গৰা স্কুলখনৰ কাকত পাই গ'ল সেইকাৰণে এইটো এৰি দিয়া হৈ গ'ল পুৰা চাওক গাইজ পুৰা অভাৰফ্ল' পুৰা ডিৰাংমিৰি ভিলেজ গাঁওখন পুৰা পানীৰে ডুবি গৈছে চৰকাৰে আহি অলপ সহায় কৰক যাতে দুখীয়া ৰাইজৰ অলপ সহায় হ'ব আৰু গাঁওখনৰ বৰ্তমান এই ডিৰাংমিৰি গাঁওখনৰ নদিহিং নদীৰ পৰা আহি পানী বাঢ়ি এয়াই অৱস্থা হৈ আছে গাঁওখনৰ চাওক গাইজ পুৰা ঘৰ চোতালত পানী ডুবি গৈ আছে ধান চান ডুবাই দিছে ঘৰ চৰ এয়া অৱস্থা হৈছে উপায় নাইকিয়া মানুহবিলাক ধান মাৰি খাব নোৱাৰা হৈ আছে ধান মাৰিবলৈ ক'ত পানীৰ জেগা নাই পুৰা উপায় নাইকিয়া অৱস্থাত আছে গাঁওখন
আৰু চাব পাৰে এয়া হ'ল গৰু গোহালি গৰু ৰাতি থাকিব উপায় নাইকিয়া হৈ গৈছে গৰু গোহালিটো পানী ঘৰৰ চোতালতো পানী তো গাইজ দেখিলেই আপোনালোকে সকলোৱে যে গাঁওখনৰ অৱস্থা কেনেকুৱা হৈ আছে পানীয়ে কিমান কষ্ট দি আছে আমাৰ দুখীয়া ৰাইজক তো সেইটোৱে দেখালোঁ আপোনালোকৰ কাৰণে আজিৰ ভিডিঅ' ইমানতে মই সামৰণি মাৰিছোঁ চ' নতুনকৈ আহিছে যদি ভিডিঅ'ত চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগত কাষত থকা বেল আইকনখন দবাই দিব নিউ ভিডিঅ' আপডেটৰ কাৰণে আৰু আজিলৈ বাই